বিহালীত ৰূপজ্যোতি কুৰ্মী বিশ্বনাথৰ বিহালীত 29 জানুৱাৰীত কলা পতাকাৰ আতংকৰ পৰা মুখ্যমন্ত্ৰীক ৰক্ষা কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে শিশুৰ জেকেট খুলি পেলোৱা অমানৱীয় কাণ্ডই সমগ্ৰ ৰাজ্যজুৰি তোলপাৰ লগাইছিল। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কলা বস্ত্ৰ পৰিধান কৰি বিধানসভাত উক্ত ঘটনাৰ প্ৰতিবাদ জনোৱাৰ লগতে দেওবাৰে শিশুটিৰ ঘৰত উপস্থিত হয়গৈ। হাতত চকলেটৰ টোপোলা লৈ বিহালীৰ মাঘে ৰৌমাৰীৰ ৰীনা বিশ্বকৰ্মাৰ ঘৰত উপস্থিত হৈ শিশুটিক প্ৰদান কৰে চকলেটৰ টোপোলা আৰু মাতৃৰ পৰা সমগ্ৰ ঘটনাৰ বুজ লয়। ভাল লাগিছে আজিলৈকে মোৰ ঘৰত এটা কোনোবাই অহা নাছিলে, আজি ডাঙৰ মানুহ আহিছে চাই মোকো ভাল লাগিছে। বিধায়ক কুৰ্মীয়ে শিশুটিক ভাগিন আৰু মাতৃগৰাকীক বাইদেউ বুলি গ্ৰহণ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰে। আমি ইয়াৰ বাবে আইনী প্ৰক্ৰিয়াৰ হ'লেও যিটো যুঁজ দিব লাগে আমি দিম। ৰীণা বাইদেউ আজিৰ পৰা মোৰ বাইদেউ আৰু এই কণমানি মইনা মোৰ কাৰণে আজিৰ পৰা ভাগিন বুলি পেলাই মই ঘোষণা কৰিছোঁ। আৰু মই যি কৰিব লগা থাকে সম্পূৰ্ণ মোৰ মইতো আপুনি নিলম্বন হ'ব লাগে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী, তেওঁ নিলম্বন হ'ব লাগে। কাৰণ তেওঁৰ গৃহমন্ত্ৰী আৰু তেওঁৰ নিৰ্দেশন নহ'লে কোন মাইকেলাল পুলিচে এনেকৈ সাহস কৰিব? কোন পুলিচে সাহস কৰিব? কাৰ সাহস আছে? সেইকাৰণে SP কনষ্টেবল এইবোৰ নহয়, নিলম্বন হ'ব লাগে সৰ্বানন্দ সোণোৱাল, ইমিডিয়েট নিলম্বন হ'ব লাগে। মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰিছে, কি ক'ব? তদন্ত কি কৰিব? তদন্ত যদি সাহস আছে তেওঁ ন্যায়িক তদন্ত ঘোষণা কৰক। এইবোৰ ল'ৰা ধেমালি টাইপ কেঁচুৱা খেলোৱা টাইপ মানে পুলিচৰ কিবা এনকুৱাৰী দি পেলাই এইবোৰ লাভ নাই। আমি দাবী কৰিছোঁ বিশ্বনাথৰ পৰা হোমেন বৰ্মন, আছাম নিউজ এনি টাইম।